আৰু প্ৰসংগটো আপোনালোকে যদি ভাল ধৰণে চায় কেতিয়াবা যেতিয়া আঘাত দিয়ে বিভিন্ন কাৰণে জেহাদী বিষয়টো আহে জেহাদী প্ৰসংগটো আহে দুই এচাম মানুহে লোকে এই শব্দটোৰ লগত জড়িত থকা এই মিয়া ভোট নালাগে বুলি কওঁতে হয়তো মাননীয় মুখ্যমন্ত্ৰীৰ মতে আৱেগিকভাৱে ক'ব পাৰে বিশেষভাৱে এই জেহাদী প্ৰসংগটো ক'ৰ পৰা আহে আৰু কোনে সমৰ্থন দিয়ে মাদ্ৰাছাত দিয়ে এতিয়া কিন্তু ৰাইজে বুজিছে যে মাননীয় মুখ্যমন্ত্ৰীয়ে কি বিচাৰিছে চৰকাৰী মাদ্ৰাছা থাকিব ইয়াত ইমাম জোনাব অকল পঢ়িবৰ কাৰণে নহয় ইয়াত বহুত আছে সংখ্যালঘু মুছলমান ল'ৰা ছোৱালীয়ে হওক খ্ৰীষ্টান ল'ৰা ছোৱালীয়ে হওক তেওঁলোকে পঢ়িব বিচাৰিছে সপোন আছে তেওঁলোকৰ ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে মাননীয় মুখ্যমন্ত্ৰীয়ে ভালটো বিচাৰিছে সেইকাৰণে আমি ৰাইজৰ কাৰণে কাম কৰি আছোঁ ৰাইজ আমাৰ লগত জড়িত হৈ পৰিছে কালিও কৈছিলোঁ এই তিনি গগৈ যিমানে লগ লাগক নালাগক বা লাগক এই ভাৰতীয় জনতা পাৰ্টীৰ আজি আঁচনিবোৰৰ কাৰণে আকৰ্ষিত নহয় গুলি নুফুটা বম নুফুটা অসম এই Btrআৱ তাতকৈ শান্তি কি লাগে চাহ বাগানৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি হৈছে খেল মহাৰণ হৈছে অসম বিহুত আমি বিশ্ব ৰেকৰ্ড কৰিলোঁ অমৃত বৃক্ষ আন্দোলন হৈছে গছপুলি হৈছে সেইবোৰৰ কাৰণে নহয় আত্মসহায়ক গোটে অনুদান পাইছে সেইটো কাৰণে নহয় ৰাইজ আজি শান্তিত আছে কংগ্ৰেছৰ দিনত অশান্তিত আছিল ভাৰতীয় জনতা পাৰ্টীৰ দলত এতিয়া সময়ত শান্তিত আছে চবতকৈ লাগে শান্তি বম ব্লাষ্ট গুলি বৰ্ষণ CRP আৰ্মি য'তে লৈ যোৱা সেইবোৰ অত্যন্ত নাই এই শান্তিটোহে এতিয়া ৰাইজে বিচাৰি আছে কোন কংগ্ৰেছৰ কথা কৈছে কংগ্ৰেছটো বহুত দল আছে এতিয়া কিবা তৃণমূল কংগ্ৰেছ আছে তাৰপিছত আগত তৃণমূলৰ পিছত কি আছে এই টেঙেচি পাৰ্টি আছে নহয় আগত চাৰ্ট পাৱাৰ এটা আছে নহয় এতিয়া চাৰ্ট পাৱাৰ কংগ্ৰেছ আছে মমতা বেনাৰ্জী কংগ্ৰেছ আছে আৰু এটা আছে ৰাহুল গান্ধী কংগ্ৰেছ এতিয়া কংগ্ৰেছ তিনিটা মই কনফিউজ হৈ যাওঁ কংগ্ৰেছ বুলি ক'লে কংগ্ৰেছ দুই তিনিটা আছে ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ মই আকৌ কৈছোঁ মোদী ডাঙৰীয়া যেনে হৃদয়ৰ পৰা কাম কৰি গৈ আছে অন্তৰৰ পৰা আজি মই 5 বাৰৰ বিধায়ক নিজকে গুণ গোৱা নাই মই ডাঙৰ মানুহ বুলি মই কেতিয়াও কোৱা নাই তো হট মনেৰে কাম কৰি আছোঁ যাৰ কাৰণে আজি ভগৱানে নেদেখাজনেও চাই আছে আৰু মোদী ডাঙৰীয়া আজি হট মনেৰে কাম কৰি আছে কাৰণে তেখেতকো যিমানে যি ধুমুৱা তেওঁ এবাৰ জিকি গৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একেই আজি বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলিছিল কিন্তু তেখেতৰ নেতৃত্বত 2021 ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ল আৰু তেখেতৰ নেতৃত্বতে 2026 চনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব এয়া নিশ্চিত আৰু বেলেগ আৰু কথা পাতিবলৈ নাই চক তেওঁলোক এতিয়া অখিল গগৈ ৰঞ্জিত গগৈটো হাৰা মানুহৰ কথা নুসুধিব মোক মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ ৰঞ্জিত গগৈ হৰা মানুহ তেওঁৰ কথা আজি পৰা নুসুধিব থাকিল কথা অখিল গগৈৰ কথা পাৰিলে নুসুধিলে ভাল পাম কেলৈ তেওঁ যেতিয়া জিকিছিল তেওঁ বিভিন্ন ধৰণৰ জাতীয় সংগঠনৰ লোকসকলে তেওঁক সহায় কৰিছিল আৰু এই লোকসকল জিকি যোৱাৰ পিছত তেওঁ যেতিয়া সেই লোকসকলক চিনি নোপোৱা হ'ল তাৰপিছত লগে লগে তেওঁৰ এই সমৰ্থনকাৰী প্ৰায় 8টা নে 10টা দল সংগঠন তেওঁৰ পৰা ওলাই গুচি আহিল আৰু সেই অখিল গগৈ আজিৰ তাৰিখত যদি শিৱসাগৰ সমষ্টিত উঠে মই আপোনালোকক কৈছোঁ নহয় তেওঁ একেবাৰে বেয়াকৈ বিধ্বস্তভাৱে পৰাজয় বৰণ কৰিব সেইকাৰণে মানে ভেটিত মাটি নাই বা মাটিত ভেটি নথকা মানুহৰ কথা পাতি ইমান লাভ নাই এটা সমষ্টিটো নিশ্চিত আৰু ওদালগুৰিত এতিয়া আমাৰ বা দৰং এই অঞ্চলত দিলীপ শইকীয়া ডাঙৰীয়া যথেষ্ট জনপ্ৰিয়তা আছে তেখেতক সকলোৱে বিচাৰিছে কোকৰাঝাৰ চিটটো নিশ্চয় UPPলে পোৱাৰ সম্ভাৱনা আছে মই এনেকুৱা দেখিছোঁ কিন্তু শিক্ষক নেতৃবৰ্গে সিদ্ধান্ত ল'ব কিন্তু UPPলেতো এটা পাবই এনেকৈ আমি মিত্ৰতাত আমি যুঁজ দিম ৰমেন ডেকা ডাঙৰীয়া এজন ভাৰতীয় জনতা পাৰ্টীৰ নমস্য এজন কাৰ্যকৰ্তা তেখেতক দেখিলে মই ভৰিত ধৰি সেৱা কৰোঁ তেখেত বহু সন্মানীয় বহু অৱদান আগবঢ়াই থৈ গৈছে তেখেতে যথেষ্টখিনি কৰিলে আৰু তেখেতে তুলনামূলকভাৱে ভাৰতীয় জনতা পাৰ্টীৰ দলৰ পৰা সন্মানো পালে সাংসদৰ পদেই নহয় তেখেত বিভিন্ন ধৰণৰ সন্মান পালে পদবীও পালে এজন বহুত সন্মানীয় ব্যক্তি তেখেতৰ বিষয়ে মই খুব সন্মান সহকাৰে কৈছোঁ মই খুব সন্মান কৰোঁ তেখেতক মাইনৰিটি লোকসকলক কংগ্ৰেছত থাকোঁতে আমাকে কয় যে BJP দল যদি আহে আজান দিয়া বন্ধ কৰি দিব BJP যদি দল আহে কিবা কিবি খোৱা বন্ধ কৰি দিব BJP দল যদি আহে বিশেষকৈ মুছলমান লোকসকলৰ
আঁচনি বন্ধ কৰি দিব এইবাৰ আমাকে ক'বলৈ কৈছিলে আমিয়ে খুব কৈছিলোঁ মইতো তেটো ফালি কৈছিলোঁ কিন্তু প্ৰকৃত অৰ্থত ভাৰতীয় জনতা পাৰ্টীৰ দল আজি মই যেনেকৈ পলমকৈ হ'লেও বুজিছোঁ আজি মাইনৰিটি সংখ্যালঘু লোকসকলে হওক মুছলমানে হওক খ্ৰীষ্টিয়ানে হওক লাহে লাহে বুজি উঠিছে যে আজি অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত বৈষম্য কৰিছে নেকি আজি স্কুলৰ বিনামূলীয়া পাঠদানৰ ক্ষেত্ৰত বৈষম্য কৰিছে নেকি আজি ধানৰ মূল্য আজি কংগ্ৰেছে কৈ থাকে আলিকুলি আমাৰ লগত আছেই কাম নকৰিলেও হ'ব আলিকুলি তেনেকুৱাকৈ ভোট দিছিল আলি আৰু কুলি আলি মানে মুছলমান কুলি মানে বাগানৰ মানুহ বুলি পেলাই কংগ্ৰেছে ভাবি লৈছিল ভোট দিবই আৰু এনেকুৱা বুলি ভাবিছিল কিন্তু যিসকল সংখ্যালঘু লোক আজি প্ৰায় 90% অধিক ধান খেতি কৰে বা খেতি কৰে তেনেকুৱা ধানৰ উচিত মূল্য কংগ্ৰেছৰ চৰকাৰ থাকোঁতে দিবলৈ কেতিয়াও চিন্তা নকৰিলে সঁচা অৰ্থত নাই তেনেকুৱা সেৱা আজি সংখ্যালঘু লোকৰ আজি ধানৰ মূল্য 2040 পৰা এতিয়া 2060 ওচৰা-ওচৰি বঢ়াই দিলে সৰিয়হ খেতি কৰে সংখ্যালঘু লোকসকলে সৰিয়হ খেতি আজি 5400 টকা কুইণ্টেল দিবলৈ গৈ আছে অৰুণোদয় আঁচনি আজি কাকো বৈষম্য কৰা নাই সকলোৱে পাই আছে চাউলৰ কাৰ্ড সকলোৱে পাই আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চিত কৰিছে যে ভাৰতবৰ্ষত মই নাম কৰিম 100% দুখীয়া মানুহক চাউলৰ কাৰ্ড দিম 4 লাখ টকাৰ তলত যাৰ জনমূৰি আয় মানে এনুৱেল ইনকাম তেনেকুৱাক চাউলৰ কাৰ্ড দিব তাতো আমি সংখ্যালঘু বা গাঁও বাগান কোনো ভাগ কৰিবলৈ নাই হিন্দু মুছলমান ভাগ কৰিবলৈ সবকে দিম তাতো সংখ্যালঘু লোক পাব তে গম পাব যে যেতিয়া দেখিছে যে ইয়াত যেতিয়া বম নুফুটা গুলি নুফুটা BTC চুক্তি BTR চুক্তিৰ পিছত বড়ো আদিবাসী বড়ো মুছলমান কাজিয়া হোৱা নাই তাৰমানে আজি সংখ্যালঘু মুছলমান মানুহ মৰা নাই এই বিজেপি দলৰ চৰকাৰ সময় তাৰমানে এই বিজেপি দলটোৱে ভাল আজি বুজিছে কাৰণে আজি আমাৰ দলত যোগদান কৰিছে আজি মোৰ তৃতীয় দিন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে Btrআৱ অঞ্চলৰ প্ৰত্যেকটা বিধানসভা সমষ্টিত বিশেষভাৱে সাংগঠনিক দিশসমূহ আমি ভাল কৰালৈ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা পুৰণা জ্যেষ্ঠ নতুন আৰু বহু এনেধৰণৰ আমি ইয়াত বাৰ্তা পাই আছিলোঁ যে কংগ্ৰেছ আৰু BPFৰ পৰা বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰিবলৈ বিচাৰি আছে সেই যোগদানৰ কাৰ্যসমূহ খুব ধুনীয়াকৈ আয়োজন কৰিব লাগে আৰু সেইলৈ আপোনালোকে দেখা পাইছে যে আমি 3 দিন ধৰি মই মাছবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত 5 নং চেৰপাং পৰহি দিনাখন যোৱাকালি আছিলোঁ ৰৌতাত আৰু আজি আছোঁ ধনচিৰিত প্ৰত্যেক ঠাইতে মণ্ডলতে আজি BPF বা কংগ্ৰেছ দলৰ আজি কাৰ্যকৰ্তাসকল আমাৰ বিজেপি দলত যোগদান কৰিছে আৰু ইয়াৰ লগতে বহু জ্যেষ্ঠ যেনে আমাৰ ইয়াত বহু পুৰণি এজন আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা সেই সময়ত দৰং জিলা আছিল দৰং জিলাৰে তেখেত সম্পাদক আছিল 1995 1993 শৰৎ বসুমতাৰী ডাঙৰীয়া তেখেত এজন জ্যেষ্ঠ কাৰ্যকৰ্তা তেখেতৰ ঘৰত আমি গৈ আহিছোঁ ইয়াত যিমান ধৰ্মীয় অনুষ্ঠান আছে সেই সময়ত যাব লাগে মই ব্ৰহ্ম মন্দিৰত গৈ আহিছোঁ ৰাতিপুৱা সময়ত তাৰপৰা নুনীয়া সমাজ আছে ইয়াত নুনীয়া সমাজক সাক্ষাৎ কৰিলোঁ বিভিন্ন সমাজক সাক্ষাৎ কৰিছোঁ মন্দিৰসমূহত গৈছোঁ আমাৰ লক্ষ্য উদ্দেশ্য এটাই যে আমি ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ নেতা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী তেখেতৰ এটা সপোন যে আমি ভাৰতবৰ্ষ বিশ্বৰ একেবাৰে শীৰ্ষত থাকিব লাগে বিশ্বগুৰু আমি স্থাপন হ'ব লাগে আমাৰ দেশখন আৰু ইয়াৰ কাৰণে কামো কৰি থকা হৈছে আৰু সকলোৱে প্ৰত্যক্ষ কৰিছে যে অৰ্থনৈতিক ক্ষেত্ৰত যে আমি আহি 5 নম্বৰ স্থানত এতিয়া উপনীত হৈছোঁ হয়তো কেইদিনমানৰ পিছত আমি চতুৰ্থ বা তৃতীয় হ'বলৈ গৈ আছোঁ হয়তো এদিন হয়তো আমি প্ৰথম হ'ম গোটেই বিশ্বত আৰু এইটো সৎ মনেৰে যোনে কাম কৰে সৎ মনেৰে যেতিয়া কোনোবাই ৰাইজৰ সেৱা কৰা মনোভূতিয়ে সেৱা কৰে তেতিয়া কোনো কেতিয়াও বিফলতা কেতিয়াও নাহে কাৰণ ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে এতিয়া বিজেপি দলটো নেতাসকলৰ সৎ মনেৰে সেৱাৰ আশীৰ্বাদ আমি নেদেখাজনৰ পৰা পাই আছোঁ আৰু আমি সেৱা কৰি গৈ আছোঁ ইয়াত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক এয়ে কৈ পঠিয়াইছে যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বহু আঁচনি আছে মুখ্যমন্ত্ৰী হিচাপে মোৰো আঁচনি আছে আঁচনিবোৰ ভালদৰে ৰূপায়ণ হৈছে নাই আঁচনিবোৰ ৰাইজে ভালদৰে পাইছে নাই আমাৰ এইখিনি আমি অকণমান চাব লাগে UPPLৰ লগতে আমাৰ ইয়াত মিত্ৰতা Btrআৱত আৰু UPPLৰ নেতৃত্বত চৰকাৰ চলি আছে আমি সহযোগ কৰিছোঁ তৎসত্ত্বেও UPPLৰ কাৰ্যকৰ্তাসকলে কাম কৰি আছে কিন্তু আমাৰ কাৰ্যকৰ্তাসকলে যেন বহি থাকিব নালাগে অৰুণোদয় আঁচনি হওক ইয়াত খেল মহাৰণ সাংস্কৃতিক মহাৰণ বা বিভিন্ন ধৰণৰ চাউলৰ কাৰ্ড এতিয়া পোৱাৰ ক্ষেত্ৰত কাৰোবাৰ যদি আধাৰ কাৰ্ড নাই কোনোবা যদি দিব্যাংগ লোক চকুৱে নেদেখে তেওঁক অত্যন্ত গৈ পেলাই আধাৰটো যদি বনাই দিয়া যায় তেওঁক অত্যন্ত যদি ফৰ্মটো ফিল আপ কৰি পেলাই বা অনলাইন কৰাই পেলাই যদি চাউলৰ কাৰ্ডটো দিয়াই দিব পাৰি মানৱ সেৱাই ভগৱানে সেৱা আমাক এই মাননীয় মুখ্যমন্ত্ৰী কৈ পঠিয়াইছে আৰু আঁচনিবোৰ যেন ৰূপায়ণ ভালদৰে হয় সেইখিনি আমাক বিশেষভাৱে চাবলৈ কোৱা হৈছে আৰু সেই উদ্দেশ্যলৈ
আজি তৃতীয় দিনা মই ধনশ্ৰী এই মণ্ডলত উপস্থিত হৈছোঁ মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আজি প্ৰায় 60জনকৈ অধিক বিভিন্ন VCDC অন্তৰ্গত BPFৰ জ্যেষ্ঠ কাৰ্যকৰ্তাকে লৈ কনিষ্ঠ কাৰ্যকৰ্তা সকলোৱে আজি যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টি দলত মই খুবেই আনন্দিত চনৰ আগত কংগ্ৰেছ দলৰ পৰা কোনোবা কেন্দ্ৰীয় পৰ্যায়ৰ নেতা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব পাৰে নেকি এয়া খুব কমটি দিনৰ ভিতৰত হৈছে অকল কেন্দ্ৰৰ বুলি নহয় ৰাজ্যৰো কেইজন বিধায়ক বুলি ক'লে এজনটো নিশ্চিত হৈ আছে কাৰণ তেওঁ দেখি যেতিয়া পাব লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে শূন্য কংগ্ৰেছ দলে এটা আসন নাপাব তেওঁ কৰিব কি বেচাৰে কংগ্ৰেছত 24ত চৰকাৰ নহয় আৰু তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব আৰু মোদী ডাঙৰীয়া জীয়াই থকালৈকে আমিতো অনুমান কৰিছোঁ যে মানে 100 বছৰ জীয়াব তে যদি আৰু এতিয়া মোদী ডাঙৰীয়া যদি বয়স হৈছে 60 পাৰ হৈছেহে তে আৰু 40 বছৰলৈকে যদি কেন্দ্ৰত বিজেপি চৰকাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এক্সাৰচাইজ খুব কৰে এক্সাৰচাইজ ব্যায়াম যোগা বেলেগ কৰে মই কৈছোঁ নহয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্বাস্থ্য দেখিছেনে আৰু খোজকঢ়াটো দেখিছেনে খোজকঢ়াটো দেখিলে আপুনি গম পাব যে পুৰা এক্সাৰচাইজ দি আছে আৰু যদি এক্সাৰচাইজ দি আছে তাৰমানে তেওঁ 100 বছৰ তাৰমানে ইয়াতো 40 বছৰ অসমতো বিজেপি চৰকাৰ কেন্দ্ৰতো বিজেপি চৰকাৰ যদি 40 বছৰ কুম্ভকৰ্ণৰ নিদ্ৰাত থকাতকৈ এই বিধায়কজনে চিন্তা কৰি আছে যে সমাজৰ কিবা এটা ভাল হওক বিজেপি দলত যোগদান কৰিলে মোৰ ভাল হ'ব এজন নিশ্চিত হয়তো দুজনো হ'ব পাৰে ৰাজ্যৰ কংগ্ৰেছৰ বিধায়ক বিজেপি দলত যোগদান কৰিব মই নাম নকওঁ আৰু এয়া মানে এয়া নিশ্চিত যে উজনীয় হ'ব কাজিৰঙা সমষ্টিত অখিল গগৈ নিৰ্বাচন খেলিব ডিব্ৰুগড়ত লুইনজ্যোতি গগৈ লোকসভা চাওক মই এইটোৱে ক'ম মানে উস্তাদি মৰা কাম ইয়াত কাম নাই কাম আছে উস্তাদি মৰা নহয় আৰু ৰাইজক ঠগি মেলি ৰাজনীতি কৰা ইয়াত কাম নাই এতিয়া যুগত এই নদী বান্ধৰ কাৰণে আন্দোলন কৰিলে যেতিয়ালৈকে এইটো পোৱা নাছিল পাই যোৱাৰ পিছত নদী বান্ধৰ আন্দোলন বন্ধ অখিল গগৈ আৰু কোন হ'ব যেতিয়ালৈকে 2015 চনত এই খোজকাঢ়ি পেলাই উজনি অসমৰ পৰা দিছপুৰ ঘেৰাও বুলি খোজকাঢ়ি পেলাই কৃষকসকলক লৈ আনিলে মাটি পটা দিয়াম বুলি যেতিয়ালৈকে দিছপুৰ গৈ পোৱালৈকে চুক্তি হৈ গ'ল যে কাজিৰঙাৰ ওচৰতে আৰু এইটো কমাবলৈ অৰ্কিড পাৰ্কৰ মাটি অলপ দিয়ক অৰ্কিড পাৰ্ক স্থাপন কৰিবলৈ দেখুৱাইছে কাগজ পত্ৰই 20-25 বিঘা 100 বিঘা ওপৰৰ মাটি লৈ ল'লে অখিল গগৈ আৰু সেই মাটি লৈ লোৱাৰ পিছত অখিল গগৈ কৃষক ৰাইজক মাটি পতা কথা এদিনো না সদনৰ ভিতৰত না বাহিৰত না কোনো মঞ্চত মাটি পতা দিয়াব লাগে বুলি এতিয়া শব্দ নুশুনিলে কেলৈ নুশুনে কাৰণ নিজৰটো পাব লাগে পাই গ'ল তেওঁ নিজৰ টকানে লাগি আছে নদী বান্ধত যেতিয়ালৈকে তেওঁ নিজৰ এইটো পোৱা নাছিলে নিজে পাই গ'লো আৰু তাৰপিছত আৰু নাই এই মাটি পতাৰ কাৰণে লাগিল চবেই জানে অৰ্কিড পাৰ্কৰ কাৰণে মাটি লৈ ল'লে তাৰপৰা মাটি পতাৰ কথা আজিলৈকে মুখৰ মাত নাই একেই কথা আৰু যিবোৰ মানে আকাশত যদি চাং পাতে খুটা যদি মাটি নাই আকাশত যদি চাং পাতে তাত আপুনি শুব পাৰিব আকাশত চাং এটা পাতিছে তাত শুই আছে বোলে খুটা নাই পটককৈ পৰি যাব একেবাৰে गाव गावनि देहाखौ गोग्गो आरो गोख्रों खालामनो गोसो गुदुं लाइमोन एबा सुबुंफोरनि थाखाय मोजां खौरां क'क्राझार सोहोरनि खोदोमथलायाव लानानै फैदों फिट सिटी मुंनि मोनसे जिम सेन्टार सोरांस्रि नार्जारिनि गोदानै बेखेवजानाय फिट सिटी मुंनि जिम सेन्टाराव फैनानै नोंथाङा नोंथांनि देहाखौ गोग्गो आरो गोख्रों खालामना लादो अब्ला मानोथो गोबाव खालामखो नोंथाङा थाबैनो फिट सिटीआव एडमिसन लाहैदो आबुंसिनै मिन्थिनो थाखाय 7896710934 नङाब्ला 9706677961 मबाइल नम्बराव कल खालामनो हागोन